आएगा क्यों नहीं आएगा बहुत आएगा বন্ধুসকল আজি এনেকুৱা বহুত ইন্টারেস্টিং মোৰ লগত ভিডিও আছে যদি তোমালোকে কোনোবা মোৰ চেনেলত নতুনকৈ আহিছা তো চেনেলটো সাবস্ক্রাইব কৰা বলক ভিডিওটো আৰম্ভ কৰো ভিডিও আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ তোমালোকে বহুত মৰম দিছা এই ভিডিওৰ আগতে মই যেটো ৰেপ সং বনাইছিলো আপলোড কৰিছিলো তোমালোকে বহুত মৰম দিছা মোৰ বহুত ভাল লাগিছে যেটো ৰেপ সঙৰ টাইটেল আছিল মই বৰপেটিয়া লৰা বহুত মৰম দিছা ভাল লাগিছে আৰু আগলৈ কেনেকৈ মৰম দি থাকিবা ভাল লাগিব আৰু মই চেষ্টা কৰিম ভাল ভাল ভিডিও দিব কাৰণে যোৱাকালি ৰাতি মই ভাবি আছিলো যে আজি এটা ভিডিও বনাম বুলি আৰু ৰাতিৰ ভিতৰত মোৰ কি হ'ল মোৰ গাটো একদম বেয়া হৈ গ'ল মানে এতিয়ালৈকে গাত জ্বৰ আছে সর্দি মই তথাপি ভিডিও বনাবলৈ ওলাইছো আৰু আপোনালোকৰ কাৰণে মৰম আৰু ভাল পোৱাৰ কাৰণে মোৰ হে ৰেপ সংগত যেনেকৈ মৰম দিছা আৰু এনেকৈ মৰম এই ভিডিওটো দিবা বুলি মই আশা কৰিছো আজিৰ এই ভিডিওটো দেখা আৰু এনজয় কৰা ফ্ৰেন্ডছ বলক ভিডিওটো আৰম্ভ কৰো তলফালেচোন ওলাই আছে আমালোকক দেখুৱাবলৈ ওলাই থৈছা না কেনে আপি মানে লাষ্ট সন্মান বোলা বস্তুটোৱে নাই কি আৰু সন্মান থাকিব দেখুৱাব লাগে তেতিয়াহে পপুলাৰ হ'ব ন দাদা বক ইমান মৰম কৰে নেকি সৰুবলৈ দাঙি লৈ আহিছে দাদা লাজ লাগিছে লাজ নকৰিবা না খুৰীয়ে বেয়া পাব কম মাইনা বহুত মিস কৰিম তোমালোকে লাজ কৰি বহুত বস্তু প্ৰদানখন কৰিলে আজিলৈকে এতিয়া তো টিকটকটো বন্ধ হ'ল এতিয়া ক'ত দেখাবা সনক কৰি হে ভাগিব মোৰে বুকুখনি হে ভাগিব কেলৈ মোক বিহু থাকিবলৈ দে আমাৰ জাতীয় উৎসৱটোৰ লগত এইবোৰ অসভ্যালি নকৰিবি বহুত দুখ লাগে মনত বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী মাইনা বৰষুণত তিতি আছে অ মাইনা সকলো চিনাকি হৈছে এতিয়া ডাঙৰ হৈছে লাজ কৰিবা আৰু এতিয়া ভাবিলেই ভাল লাগে ময়ো এদিন বিয়া হ'ম মোৰ ল'ৰা ছোৱালী হ'ব ইফালে এটা পেওঁ সিফালে এটা পেওঁ কোচত এটা পেওঁ বাহ বন্তি বিয়া হৈ তিনিবাৰ পেওঁ মানে তিনিটা পেওঁ ইফালে এটা ডেৰেট ইফালে এটা ডেৰেট কলত এটা ডেৰেট এই চব গোবিলাকতো তোমাৰেই পেলাব লাগিব ন গুঞ্জনি নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান কি ধুনীয়া মৰম লগা ছোৱালী হয়নে চালে চাও লাগি থাকে কিন্তু বন্তি তুমি লৰাবোৰ পাগল হৈ যোৱা ড্ৰেছ কিয় পিন্ধিছা ভিডিওটো না মোৰ ইনষ্টাগ্ৰামত বহুতে সেন্ড কৰি আছিলে কিয় কৰিছে বন্তি তুমি নিজেই ভাবি লোৱা তোমাৰ ঘৰত মা আছে নহয় মাক সুধি ল'বা যে শাৰী কেনেকে পিন্ধে আৰু এনেকুৱা চিমিচৰ ওপৰত নিপিন্ধে নহয় ওলাই থাকে মানে এইবোৰ দেখিলে মোৰ কিবা লাজ লাগি যায় এনেকুৱা আমাৰ ভন্টিয়ে টিকটক কৰে ওপৰত চাদৰ মেখেলা তলত এটো কি পিন্ধিছা ভন্টি তুমি তোমাৰ মেখেলাখন ক'ত মেখেলা সিহঁতে পপুলাৰ হোৱাৰ কাৰণে মানে জিতি কৰিব পাৰে মেখেলা চাদৰৰ কি অৱস্থা কৰিছে যেটোৱে মিক্সাৰ বনাইছে ভন্টি কিয় কৰিলে এনেকুৱা অৱস্থা হাফ পেণ্ট পিন্ধি হ'ব যা এইটোক মই একো নকওঁ কাৰণ আকৃতি দৃশ্য দেখিবলৈ আমাৰ মন নাই আৰু টাইম নাই হাফ পেণ্টৰ ওপৰত মেখেলা পিন্ধিল মেখেলাটোতো খুলিয়ে যাব ভন্টি তোমাৰ হাফ পেণ্টটো যে খুলি নগ'ল নহ'লে তুমি মহাভাৰত দেখুৱাই দিলে হয় মোৰ তাত নাই নেকি ধুনীয়াকে চিনাকি কৰি দি আছে কাপোৰখন দাঙি দেখুৱাই দিলে বিচাৰিছো কাষৰতে সদায় তোমাক শুনা শিকিব
অকল মই মানে ল'ৰাবোৰক আকৰ্ষণ কৰোৱাৰ বাবে কেনেকুৱা ধৰণৰ টাৱল পিন্ধি ভিডিঅ' বনাইছে দেখিছা কি সেক্সি মোশন তো ফ্ৰেণ্ডছ মই জানো আজিৰ ভিডিঅ'টো তোমালোকে চাই ইমান এনজয় কৰিব পৰা নাই কাৰণ ইমান বহুত গৰম দিছে সেই গৰমত মোৰ ৰিয়েকশ্যনটো ইমান ভাল হোৱা নাই তোমালোকে বিশ্বাস নকৰিবা মই এইটো কাপোৰেৰে মোৰ মুখটো পুচিছোঁ কমচে কম 20 বাৰ এই ভিডিঅ' কৰোঁতে আৰু পুৰা পানী ওলাই গৈছে সেইকাৰণে মোৰ ৰিয়েকশ্যন ইমান ভাল হোৱা নাই আৰু আগতেতো কৈছোঁ মোৰ গাটো ইমান সুস্থ নহয় এতিয়া আৰু সেইকাৰণে বহুত কষ্ট হৈছে মই কষ্ট নকওঁ যি হৈছেই আৰু আজি ভিডিঅ'টো কেনে পাইছা এইটো কমেণ্ট কৰি জনাবা আৰু কি কৰিবা তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক কৰা আৰু ভিডিঅ'টো কেনে পাইছা সেইটো কমেণ্ট কৰি জনোৱা লগতে তোমাৰ ফ্ৰেণ্ডৰ মাজত এই ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিয়া আৰু যদি ভাল লাগিছে তোমালোকৰ হোৱাটছএপ ষ্টেটাছত এই লিংকটো ৰাখি দিবা তো ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই